আপোনালোকে গম পাইছে চাগে ক'ত আছোঁ কি কথা আৰু মই আহিছোঁ আমাৰ ফ্ৰেণ্ড এজনী বিয়া হয় পল্লৱী চ' আমি কালি আহিলোঁ কালি সন্ধিয়া পালোহি আৰু কালি ৰখীয়া আছিলে চ' কালি কি কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব এইফালে আমাৰ লগৰকেইটাই মেহেন্দি লগাই আছে আৰু এইফালে আমাৰ কইনাক যিহেতুকে নোৱাব এতিয়া তো ভিতৰতে মাহ হালধি লগাই আছে মহিয়সী নাৰী এইফালে আমাৰ ব্লগাৰ কি আছিলে নামটো আপোনাক কৈ দিয়ক এইফালে চলি আছে ফটো চলি এয়া সুদু ঢুকুৰি পাইছে আমাৰ লিজা হেন্দিক এয়া আমাৰ ককাইদেউ আৰু নবৌ কি খবৰ আপোনালোকৰ পেণ্ডেলৰ কাম এতিয়াও চলিয়ে আছে কমপ্লিট হোৱাগৈ নাই বাৰু এতিয়ালৈকে আৰু কিমান দেৰিলৈকে লাগে আৰু এতিয়া যিহেতুকে আজি ৰখীয়া তো কইনাক এতিয়া ধুনীয়াকৈ ৰেডি কৰিব আৰু আয়তীসকলে বিয়া নাম ল'বলৈ আৰম্ভ কৰিলেই এই বিয়াখনৰ কাৰণে মই বহুত বেছি এক্সাইটেড হৈ আছিলোঁ কাৰণ ষ্টাডি কমপ্লিট হোৱাৰ পাছত আমি লগ পোৱা হোৱাই নাছিলে এতিয়া কমপ্লিট 2 ইয়াৰ্ছৰ পাছত আমি লগ পাইছোঁ আৰু হোষ্টেলৰ মেমৰিজবিলাক দিনবোৰলৈ একেবাৰে মনত পৰি গৈছে এতিয়া যিহেতুকে আমি 5 জনী আছোঁ চব অহা হ'লে আৰু ভাল লাগিলে হয় এতিয়া কইনাৰ ভায়েকক শৰাই দিবৰ কাৰণে নাম জুৰিছে আৰু তাৰ পাছতে আমি যিহেতুকে কইনাৰ ফ্ৰেণ্ড হয় আমি 5 জনী আহিছোঁ চ' আমাকো নাম জুৰিছে শৰাই দিবৰ কাৰণে আৰু আমিও দিলোঁ শৰাই নাম জুৰি শেষ হোৱাৰ পাছতে প্ৰসাদ দিলে আৰু আমি প্ৰসাদ খালোঁ এতিয়া আমি ভাত খাবলৈ বহিছোঁ আৰু খালী পাতত যে ভাত খাব বহিছে বিয়া ঘৰৰ প্ৰথম সাজটো আৰু খুদাই নিকাই নে কিহে খুৱাই এতিয়া আপুনি কিবা ক'ব আপুনি যে ইমান ধুনীয়া আহিছে নহয় মোৰ মোবাইলটোত দেখিবলৈ বৰ ধুনীয়া লাগিছে নাই তুমি ধুনীয়া আহিছা এফালে ৰামচন্দ্ৰ পাবই এতিয়া ভাত খাই ল'ম খোৱা সেয়া ৰামচন্দ্ৰ হকীয়ে ভাত খাই আছে বাইদেউ সেয়া ৱাটাৰ চাপ্লাই পাৰি খেলাই এই ৰাখোবনে আজি বহুত নামত ঢেলাই পাৰিম ন সেই মানে ব্লেংকেট দীপু আৰু পল্লৱী গুড মৰ্ণিং ৰাতি কেনেকুৱা হ'লা ধুনীয়া লাগিছে ন পেণ্ডেলৰ কাম কমপ্লিট হৈ গ'ল এয়া আৰু ফ্ৰণ্টৰ গেটখন বহুত বেছি ধুনীয়া লাগিছে আৰু ইয়াতে আলহীবিলাক বহিব আৰু কইনাও থাকিব আৰু সেইটো ছাইডে খোৱাৰ ব্যৱস্থা কৰিছে আমি কইনাৰ ঘৰত অলপমান পানীৰ অসুবিধা হোৱাৰ বাবে কাষৰে খুৰীৰ ঘৰত গা ধুব আহিছোঁ আৰু আমি গোটেইকেইটা আৰামছে ইয়াতে ৰেডি হ'ম চাগে
এয়া গা ধুই হোৱাৰ পাছত লিজাই অলপমান মোক ৰেডি কৰি দিছে আৰু যিহেতুকে এইবাৰ মোৰ ফাৰ্ষ্ট টাইম মেকআপ হয় ইমান হেভিকৈ কৰা নাই বাৰু অলপমান তো মই নাজানো মোক বেয়াই লাগিব নে ভালেই লাগিব তো আপোনালোকেও ভিডিঅ'টো চাই থাকিব আৰু গম পাব মোক কেনেকুৱা লাগিছে কমেণ্টত জনাব হা তো আমি এতিয়া ৰেডি হৈ গ'লো এইফালে আৰু এইফালে চলি আছে এয়া লাষ্ট আমাৰ হেয়াৰ ষ্টাইলিষ্ট কি আছে নামটো ৰিঞ্জু ভণ্টিয়ে চবকে হেয়াৰ ষ্টাইল কৰি দিছে এইফালে আমাৰ মুনিয়া বিজি একদম পুৰা লিজা চাই দিয়া এইফালে বন্ধু বাহিৰত পুৰা বৰষুণ দি আছে আৰু বিয়ালৈ যোন আমাৰ ফ্ৰেণ্ডখিনি আহিব পৰা নাই সিহঁতক ভিডিঅ' কল কৰিও সেই ভাইবটো দিবলৈ চেষ্টা কৰিছোঁ আৰু লগতে অলপমান জ্বলাবলৈও চেষ্টা কৰিছোঁ Smile please. Please. Ja. Oh, আমি খানা বুলি মই একেবাৰে লৈ লওঁ Ready, ready. Oh, pani. Khá đấy. Em mua thali, em mà take it thali. Ai phải làm bọn đi. Khai se. Cái này quá. Có số review tôi điệu. Reel main আৰু reel বনাই দিয়া জনৰ কিমান কষ্ট হয় হেতু চাই লওক এবাৰ আমি উঠিছো না কি হ'ব যায় কেনেকুৱা কাম কৰি আহিছো কফি পাই গৈছো তুলি থৈ দিওঁ ইয়াৰ ঘৰত কফিও মেইন আৰু এতিয়ালৈকে এয়া আমাৰ 3 নম্বৰ কাপ কফি হয় ফটো ক্লিক কৰাটোতো ইম্পৰ্টেণ্ট হয়ে বাৰু আমাৰ কাৰণে আৰু তাৰ মাজে মাজে কেনেকুৱা আহিছে সেই চোৱাটো এটা ইম্পৰ্টেণ্ট কামেই হয় এইটো আমাৰ এতিয়া 2 নম্বৰ টাইম হয় না খাইছে আৰু চ' আজি ব্লগটো ইমানটা সামৰণি মাৰিছোঁ আৰু আমি এতিয়া যাব ওলাইছোঁ এই আচলি ৰূপত আহি গৈছোঁ আৰু আমাৰ নিজৰ অকাদত ত' ভিডিঅ'টো শেষলৈকে চালে ত' থেংক ইউ আপোনালোক সকলোলৈকে আৰু যিমানখিনি দেখাব ট্ৰাই কৰিলোঁ আৰু সকলোখিনি দেখাবলৈ নাজানো কিমানটো পাৰিলোঁ